মোৰ চেনেল লাইফষ্টাইল পেশনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। যিহেতু আজি গণেশ চতুৰ্থী হয়, ৰাতিপুৱাই গা পা ধুই ব্ৰেকফাষ্ট কৰি সকলোবোৰ কাম কৰি আজৰি হৈ থাপনাত চাকি গছ দি আজি ওচৰতে গণেশ চতুৰ্থীৰ পূজা পাতিছে। যিহেতু যোৱাকালি সন্ধিয়াই আমাৰ মূৰ্তি অনা হ'ল, আজি ৰাতিপুৱাৰ পৰা পূজা আৰম্ভ হৈছে। তালৈকে সন্ধিয়া এপাক যাম, যিহেতু বহুত গৰম, মেধভিকক লৈ যোৱা একেবাৰে অসম্ভৱ কথা, আৰু সেইকাৰণে গৰমৰ কাৰণে অলপমান সন্ধিয়াকৈ যাম। সন্ধিয়া চাকি বন্তি তাতে জ্বলাই আজি পূজাৰ দিনটোনো কি কৰি থাকোঁ। একেৰাহে আমাৰ ইয়াত 3 দিন পূজা চলিব, গণেশ চতুৰ্থী পূজাৰ দিনকেইটা আমাৰ কি কৰি থাকোঁ তাৰে এটা আমাৰ দীঘলীয়া ব্লগ হ'ব পাৰে। এইটো ব্লগ আপোনালোকে চাবলৈ নাপাহৰিব, ভিডিঅ'সমূহ চাই থাকিব আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজি ক'লৈ যাবা তুমি? পূজাত যাবা? নমো কৰিলা তুমি? বাবা ফটো লৈছা দেখোন। বাবা পূজাত যাবানে? পূজাত যাবা? নমো কৰিব যাবা তুমি? বাবা মেধভিক দেউতাকৰ লগত ৰেডি হৈ আগফালে আছে, আৰু মই ওলাওঁতে অলপমান সময় লাগিল। যিহেতু লেডিজসকলৰ অকণমান টাইম লাগেই, সেইকাৰণে ওলাই মেলি ৰেডি হৈ পেলাই এতিয়া অলপমান গণেশ চতুৰ্থী চাই আহোঁ বজাৰৰ ফালে। বাই বাই। আমি গৈ পাওঁতেই পূজাস্থলীত সন্ধিয়াৰ আৰতি চলি আছিল। হাজবেণ্ড যিহেতু পূজাৰ কমিটিৰ কামত ব্যস্ত হৈ আছিল, সেয়ে আজি ঘৰৰ কাষৰেই পূজাখন চালোঁ। আনহাতে বহুত ভিৰ হোৱাৰ কাৰণে বজাৰৰ ফালে আজি ওলাই নগৈ সন্ধিয়াৰ নাম প্ৰসংগ অলপ চাই হাজবেণ্ডে আমাক থৈ ঘৰ পালে। এয়া দ্বিতীয় দিনাৰ পূজা। চাকি বন্তি জ্বলাই অলপ সময় ৰখিলোঁ। যজ্ঞ চলি আছিল সেই সময়ত। সন্ধিয়া 8মান বজাত অলপ ওলাই আহি বজাৰৰ ফালে 2-3খনমান মণ্ডপ চালোঁ। আজিকালি গণেশ পূজাটো লাহে লাহে দুৰ্গা পূজাৰ দৰে ভিৰ হ'বলৈ লৈছে। পুষ্পাঞ্জলি লৈ পূজাৰ ভোগ গ্ৰহণ কৰি অলপ সময় তাতে বহিলোঁ। মেধভিকে যিহেতু এবাৰ প্ৰথম পাইছে, সি এইবোৰ দেখি খুবেই ভাল পাইছে। যিহেতু পূজা, স্মৃতি হিচাপে 2-3খনমান ফটো উঠি আমি ৰাতিৰ আহাৰৰ বাবে ৰেষ্টুৰেণ্টলৈ গুচি আহিলোঁ। মেধভিক আধা ৰাস্তাতে গাড়ীতে টোপনি গ'ল। যিহেতু তাক মই ভালদৰে খুৱাই আনিছিলোঁ, সেইকাৰণে তাক জগাবলৈ চেষ্টা নকৰিলোঁ। আমাক ঘৰত থৈ হাজবেণ্ড ওলাই গ'ল। কাৰণ হাজবেণ্ডৰ যিহেতু পলম হ'ব, সেই ডিনাৰ কৰাটো হৈয়ে গৈছে, সেইকাৰণে অলপ কিতাপ পঢ়ি
এডিটিঙৰ কাম কিছু বাকী আছিলে, সেই সকলোখিনি কৰি মেডভিকৰ লগত শুই থাকিলোঁ। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাবচোন। আৰু মোৰ চেনেলটো যিহেতু নতুন হয়, সেইকাৰণে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। ধন্যবাদ।